যিকোনো ৰোগৰ পৰা পাওক পৰিত্ৰাণ লাভ কৰিব সকলো ৰোগৰে ঔষধৰ মান সকলোৰে পৰিচিত খুবেই জনপ্ৰিয় ঔষধ বিচাৰি লানি নিচিঙা ভিৰজত হেয়াই কেৱল লক্ষীপুৰ খুজবু মেডিকেল লগতে আজি শুভ আৰম্ভণি হয় খুজবু মেডিকেলৰ অন্য এটা শাখা যাৰ নাম মায়ু হেল্থ কেয়াৰ য'ত কৰা হ'ব ভিন্ন ৰোগৰ ভিন্ন পৰীক্ষা গতিকে যিকোনো ৰোগত আক্ৰান্ত হ'লেই যিকোনো ৰোগৰ ঔষধ সহজতে লাভ কৰিবলৈ ভিজিট কৰক নিউ খুজবু মেডিকেলত অথবা যিকোনো ৰোগৰ পৰীক্ষা কৰিবলৈ ভিজিট কৰক মায়ু হেল্থ কেয়াৰত যোগাযোগ কৰক 7002845504 অথবা 7002644352 নম্বৰত আৰু আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া ৰচিদুল হকে আৰু আজিৰ অনুষ্ঠানত উপস্থিত থাকে লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গোপাল পাণ্ডে লক্ষীপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ইদ্দিছ আলী আহমেদ লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জ্যোতিষ চক্ৰৱৰ্তী লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা লক্ষীপুৰ মহাবিদ্যালয়ৰ অধ্যাপক বিশ্বাস কাশ্যপকে ধৰি বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে খুজবু মেডিকেলত মাই হেল্থ কেয়াৰত মানুহ কি আহিব লাগে আৰু মাই হেল্থ কেয়াৰত কি পৰীক্ষা হয় আচলতে মাই হেল্থ কেয়াৰ আমি এষ্টাব্লিছ কৰিছোঁ 2017 চনত আমাৰ মেইন ব্ৰাঞ্চ হ'ল লাগিয়াল আৰু এইটো আমাৰ থাৰ্ড ব্ৰাঞ্চ হ'ব লক্ষীপুৰত প্ৰচেছিং লেবটো হ'ব ইয়াতে মায়ু হেল্থ কেয়াৰ এইটো থাৰ্ড হয় থাৰ্ড প্ৰচেছিং লেব আৰু আমাৰ অলমষ্ট 20 এবভ কালেকশ্যন চেণ্টাৰ আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত ইভেন বঙাইগাঁৱলৈকে আছে আৰু আপোনাৰ ইয়াতে আমাৰ গোটেইখিনি টেষ্টখিনিয়ে হৈ যায় লাইক বায়'কেমিষ্ট্ৰি হেমাটলজি হিষ্ট'পেথলজি যিখিনি আমি হস্পিটেলৰ পৰা কালেকশ্যন আহে সেইখিনিও আমাৰ তাত ভাবিছে আচ্ছা মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আমি সদায় কিছুমান বস্তু লক্ষ্য কৰোঁ লেবৰেটৰীবিলাক ৰেটটো লৈ খেলি মেলি কৰে যাৰ পৰা যি ল'ব পাৰে তাকেই আচলতে ৰেটটো কি নিৰ্ধাৰণ কৰা থাকে না একচুৱেলি হয় ৰেটটো আপুনি চাব বেলেগ লেবৰেটৰী আপুনি 10টা লেবৰেটৰী যদি যায় চবৰে ৰেটটো বেলেগ হয় কিন্তু আমাৰ যোনটো ৰেট আছে সেইটো অল ইণ্ডিয়া বেচিছত যিমান যোনটো ৰেট হয় অল ইণ্ডিয়া লেভেলৰ সেইটো ৰেটত আছে লেবৰেটৰী নিশ্চয় অসমৰ কাউন্সিল আছে কাউন্সিলৰ পৰা এখন ৰেট দিয়া আছে সেইটো ৰেট আচলতে তেনেকৈ এতিয়ালৈকে প্ৰপাৰলি সেই ৰেটটো দিয়া হোৱা নাই আপোনালোকৰ মায়ুৰত কি আছে কি ৰেট আছে একদম সঠিক ৰেট পাব একদম সঠিক ৰেট মানে অল ইণ্ডিয়া বেচিছত যোনটো ৰেট হয় আচলতে মায়ুটিকাটো প্ৰাইভেট লিমিটেড কোম্পানী হয় এটা মই নিজে ফৰ্ম কৰিছোঁ প্ৰাইভেট লিমিটেড হয় এক্সপাৰ্ট কোম্পানী নমছ লাইক ডক্টৰ লালপেট হওক বা মেট্ৰিক্স এপলো তেওঁলোকৰ যোনটো ৰেট আৰু আমাৰ ৰেটটো মাজত একেই হয় ডক্টৰ থাকিব ইয়াতে ডক্টৰ পাব সদায় ডক্টৰ মেডিচিন ডক্টৰ পাব আচ্ছা আপুনি এবাৰ এড্ৰেছটো কৈ দিয়ক মায়ুৰ হেল্থ কেয়াৰ আপোনাৰ লক্ষীপুৰ আমোলাপট্টি আপোনাৰ ইংলিছ স্কুলৰ সন্মুখত ফাৰ্মাচী বা খুজবু মেডিকেল আজি এইটো তেওঁলোকৰ দ্বিতীয় শাখা ইয়াতে উদ্বোধন কৰা হ'ল এই খুজবু ফাৰ্মাচীৰ অৱদান যথেষ্ট পৰিমাণে আছে সেৱা যথেষ্ট পৰিমাণে আছে আৰু ইয়াৰ অন্তৰালত আছে যে তেওঁলোকে নিৰ্ভেজাল ঔষধ বিক্ৰী কৰি আছে কেইবাটাও কাৰণ আছে তাৰ ভিতৰত এটা হৈছে কি যে লক্ষীপুৰত যথেষ্ট পৰিমাণে ফাৰ্মাচী আছে ফাৰ্মাচীবিলাকত ভেজাল ঔষধ কিন্তু এইখন ফাৰ্মাচীত ভেজাল ঔষধ নাই নিৰ্ভেজাল ঔষধ দ্বিতীয়টো কথা হৈছে তেওঁলোকে যথেষ্ট পৰিমাণে মানুহৰ প্ৰতি ছাৰ্ভিচ দিয়ে মানুহবিলাকৰ প্ৰয়োজন অনুযায়ী ঘৰত নি পেলাই ঔষধ দিয়ে মই অলপ আগত ক'লোৱেই খুজবু মেডিকেলৰ যিটো নৰসেৱা নাৰায়ণ সেৱা মনোভাৱ সেইটো সঁচাকৈ প্ৰশংসনীয় আৰু তেওঁ আজিৰ পৰা নহয় আমি বিগত আমাৰ ফেমিলি ডক্টৰৰ পৰামৰ্শ মতে আমি খুজবু মেডিকেলৰ পৰা আমি বিগত 15-20 বছৰৰ পৰা আমি ছাৰ্ভিচ পাই আছোঁ যিকোনো সময়ত তেওঁলোকে সেৱা দিয়াৰ কাৰণে তৎপৰ হৈ থাকে আৰু এই ভাৱেৰে তেওঁলোকে কাম কৰি গৈ আছে আৰু আশা ৰাখিছোঁ আগন্তুক দিনত আমি বেলেগ ঠাইৰ তুলনাত খুজবু মেডিকেলে নিজৰ কোৱালিটিটো আৰু ছাৰ্ভিচটো ছাৰ্ভিচ টু গড যিটো কোৱা হয় এইটো বাহাল ৰাখিব আৰু দুখীয়া মানুহ যাতে খুব ধুনীয়াকৈ ইয়াত বেলেগ ঠাইৰ তুলনাত ইয়াত অলপ ৰেহাই মূল্যত তেওঁলোকে যাতে ইয়াত সুবিধাখিনি পায় তেওঁলোকৰ আচাৰ ব্যৱহাৰো বহুত ভাল তেওঁলোকে ছাৰ্ভিচো ভাল দিয়ে এই মই আশা ৰাখিছোঁ খুজবু মেডিকেলত
আমি খুজবু মেডিকেল আৰু খুজবু মেডিকেলে এখন নতুনকৈ পৰীক্ষাগাৰ খুলিছে আপুনি কি ভাবে এই পৰীক্ষাগাৰৰ দ্বাৰা দক্ষিণবাসী অঞ্চলত হয় আপোনাৰ হয় নিশ্চয় হ'ব আমি আশাবাদী কাৰণ এই খুজবু মেডিকেলৰ স্বত্বাধিকাৰ কালাম আৰু কায়ুমে ইমান ধুনীয়া ৰাইজক সেৱা কৰাইছে যিটো মানে প্ৰশংসনীয় দিনে নিশাই সিহঁতে কষ্ট কৰি হ'লেও ৰাইজৰ সেৱা কৰাই গৈছে সেইকাৰণে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকৰ এই শাখা খুজবু মেডিকেলৰ শাখা ভৱিষ্যতে আৰু উন্নতি হওক আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ